हेलो स्टूडेंट्स, आज আমি আলোচনা কৰিম তোমালোকৰ ক্লাস 4 অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ দ্বিতীয় অধ্যায় সমাজ ইয়াৰে পাঠ 1 পিতৃ মাতৃ এই চেপ্টাৰটো আমি আজি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ঠিক আছে, তোমালোকে ইয়াৰে পিতৃ মাতৃ এই কাহিনীটো তোমালোকে পঢ়িবা। বহুত ধুনীয়া কাহিনী হয়, বহুত কথা শিকিব পাৰিবা ইয়াৰ পৰা। আজি ইয়াৰে প্ৰশ্ন উত্তৰবোৰ আমি আলোচনা কৰিম। ঠিক আছে, তো আজি চেপ্টাৰ প্ৰশ্ন উত্তৰবোৰলৈ যাওঁ। ঠিক আছে, তোমালোকে প্ৰথমতে ইয়াৰে 1 নম্বৰত দেখা পাবা যে 1 নম্বৰত চোৱা ক্ৰিয়াকলাপ পাঠ ব্যক্তি প্ৰশ্ন উত্তৰসমূহ। 1 নম্বৰত কি দিছে আমাক? তলত দিয়া প্ৰতিটো বাক্যৰ আঁচ টনা শব্দকেইটাৰ অৰ্থ কাষৰ ঘণ্টাটোৰ ছবিত দিয়া আছে। আঁচ টনা শব্দকেইটাৰ অৰ্থটো ঘণ্টাটোৰ পৰা আনি সেই শব্দটোৰ ঠাইত অৰ্থটো বহুৱাই বাক্যটো তোমাৰ টোকা বহীত পুনৰাই লিখা। ঠিক আছে, ইয়াতে আমাক কেইটামান বাক্য দিছে। সেই বাক্যকেইটা আমাক শব্দ দিছে, আমাক অলপমান জটিল শব্দ দিছে। এই জটিল শব্দকেইটাৰ আমাৰ অৰ্থ এই ঘণ্টাটোত দিয়া আছে। এই ঘণ্টাটোৰ পৰা আমি অৰ্থবোৰ আনি এই বাক্যকেইটা আকৌ পুনৰ লিখিব লাগিব। ঠিক আছে, এই বাক্যকেইটা মই কৈ দিছোঁ, তোমালোকে লিখি ল'বা। ঠিক আছে, ইয়াতে ক নম্বৰটো কি দিছে চাবা। পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে স্বাৰ্থ ত্যাগ কৰে। ইয়াতে স্বাৰ্থটোৰ তলত আস্তনা আছে, তো স্বাৰ্থ শব্দটোৰ অৰ্থ আমি লিখিব লাগিব। স্বাৰ্থ শব্দটোৰ অৰ্থ হৈছে নিজৰ হিত। ঘণ্টাটোৰ এইটো দিয়া আছে যে নিজৰ হিত, এইটো হ'ব স্বাৰ্থ শব্দটোৰ অৰ্থ। তো আমি পুনৰ লিখিলে কি হ'ব? বাক্যটো পুনৰ লিখিলে কি হ'ব? পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে নিজৰ হিত ত্যাগ কৰে। ঠিক আছে, এনেকৈ লিখি ল'বা। ঠিক আছে, এবাৰ খ নম্বৰটো দি আছে পৰ্বতখন দুৰ্গম, হাবি আৰু কাঁইটেৰে গঞ্জ। ইয়াতে গঞ্জ মানে কি দিছে? ঠাই হোৱা। ইয়াতে দিছে যে ঠা হোৱা, এই ঠা হোৱাটো হ'ল গঞ্জৰ এইটো হ'ল অৰ্থ। তো ঠা হোৱাটো আমি লিখিব লাগিব ইয়াত। তো পৰ্বতখন দুৰ্গম, হাবি আৰু কাঁইটেৰে ঠা হোৱা। ঠিক আছে, আৰু গ নম্বৰটো চাবা পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সন্ত মানে সাধু। ঠিক আছে, ইয়াতে আমি লিখিব লাগিব পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সাধু। ঠিক আছে, ইয়াতে এবাৰ ঘ নম্বৰটো চাবা পিতৃ মাতৃ আমাৰ শ্ৰেষ্ঠ বন্ধু। শ্ৰেষ্ঠ মানে হ'ল উত্তম। তো আমি কি বুলি লিখিব লাগিব? পিতৃ মাতৃ আমাৰ উত্তম বন্ধু। এবাৰ ঙ নম্বৰটো চাবা পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। ইয়াতে স্নেহৰ তলত আস্তনা আছে, তো আমি স্নেহৰ শব্দটোৰ অৰ্থ লিখিব লাগিব। স্নেহ শব্দটোৰ অৰ্থ হৈছে মৰম। পিতৃ এইটো লিখাতে লিখিবা এনেকৈ, পিতৃ মাতৃ জীৱন্ত দেৱতা, মৰম আৰু পৰোপকাৰৰ অৱতাৰ। ঠিক আছে, তোমালোকে মই দি আছোঁ, তোমালোকে চাবা। ইয়াতে তোমালোকৰ এইখন চাই ল'বা। ইয়াতে স্বাৰ্থ মানে নিজৰ হিত, গঞ্জ মানে ঠা হোৱা, সন্ত মানে সাধু, শ্ৰেষ্ঠ উত্তম, স্নেহ মৰম। এইকেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, আৰু পুনৰ যেতিয়া বাক্যকেইটা লিখিবা তেতিয়া তোমালোকে এই শব্দটোৰ অৰ্থটো এই শব্দটোৰ ঠাইত এই শব্দটো লিখি নিজৰ হিত বা স্বাৰ্থৰ ঠাইত নিজৰ হিত লিখি বাক্যটো পুনৰ লিখিবা। ঠিক আছে, তো নেক্সট আমি 2 নম্বৰলৈ যাওঁ। 2 নম্বৰটোত কি দিছে চাবা। 2 নম্বৰটোত দিছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো ইয়াতে প্ৰথম কুৱেশ্যনটো কি দিছে? ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? ইয়াতে উত্তৰত হ'ব আমাৰ উত্তৰ 4টা দিছে। উত্তৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব কেঁচুৱাটোৰ মাতৃয়ে কেঁচুৱাটো তুলি আনিছিল। ঠিক আছে, ইয়াতে খ নম্বৰটো আমাৰ এনেকৈ পূৰ কৰি দিবা বৃত্তটো। ঠিক আছে, আমাৰ দ্বিতীয় প্ৰশ্নটো কি দিছে যে লেখকে পিতৃ মাতৃক জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে, কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে কি কৰে? কান্দি চকুৰ পানী টুকি থাকে, অনবৰতে আনন্দ কৰি থাকে, দুখ বেজাৰ সহ্য কৰি থাকে, সদায় মনত বেজাৰ কৰি থাকে। ইয়াতে শুদ্ধ উত্তৰটো হ'ব গ নম্বৰটো, দুখ বেজাৰ সহ্য কৰি থাকে। ইয়াতে গ নম্বৰটোৰ বৃত্তটো পূৰ কৰি দিবা। তৃতীয় কুৱেশ্যনটো কি দিছে? পাঠটোত উল্লেখ থকা ডেকা হাঁহিয়াল আৰু যুঁজাৰু চিপাহীসকলৰ কোনেও পৰ্বতটোত উঠিবলৈ কিয় সাহ কৰা নাছিল?
ইয়াতে ক নম্বৰটো দিছে ওচৰ চুবুৰীয়া মানুহে দেখি খোৱা দোৱা লগোৱাৰ বাবে। খ নম্বৰ হৈছে ঈগল চৰাইটোৱে ল'ৰাটো থাপ মাৰি লৈ যোৱাৰ বাবে। গ নম্বৰটো হৈছে ঈগলটোৱে ভয়তে ল'ৰাটো এৰি থৈ উৰি যোৱাৰ বাবে। ঘ নম্বৰটো দিছে পৰ্বতটো বৰ ওখ দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাহ খাই থকাৰ বাবে। ইয়াতে শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ পৰ্বতটো বৰ ওখ দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাহ খাই থকাৰ বাবে। ইয়াতে খ নম্বৰৰ বৃত্তটো পূৰ কৰি দিবা তোমালোকে। ঠিক আছে, ইয়াতে 3 নম্বৰটো ইয়াতে চাবা 3 নম্বৰটো আৰু এটা কুৱেশ্যন দিছে আমাৰ যে ওপৰৰ থকা দ্বিতীয় আৰু তৃতীয় প্ৰশ্নৰ উত্তৰ দুটা কিয় শুদ্ধ বুলি বাছি ল'লা। আমি যে ইয়াতে গ নম্বৰ আৰু ইয়াতে খ নম্বৰ উত্তৰটো বাছি লৈছোঁ, কিয় বাছি ল'লা কোৱা, তোমাক ক'ব দিছে। ঠিক আছে, 3 নম্বৰটো উত্তৰটো চাবা আমি কিয় বাছি লৈছোঁ। প্ৰথমতে চাবা দ্বিতীয় কুৱেশ্যনটোৰ উত্তৰটো আমি কিয় বাছি লৈছোঁ। দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ কাৰণ পাঠটোত স্পষ্টকৈ কোৱা হৈছে যে সন্তানৰ বাবে পিতৃ মাতৃয়ে যিমান দুখ বেজাৰ সহায় সিমান আন কোনেও নকৰে। ঠিক আছে, পিতৃ মাতৃৰ বহুত মূল্যৱান বস্তু হয় পৃথিৱীৰ। সেইকাৰণে আমি পিতৃ মাতৃক কোনেও গালি বা বেয়াকৈ ক'ব নালাগে, সিহঁতৰ মনত আঘাত দিব নালাগে। ঠিক আছে, তো তৃতীয় প্ৰশ্নটোৰ উত্তৰটো আমি কি বুলি লিখিম। তৃতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ কাৰণ পৰ্বতটো সঁচাকৈয়ে বৰ ওখ দুৰ্গম আৰু কাঁইটেৰে ভৰা আছিল বাবে খহিয়াল চিপাহীসকলেও তালৈ উঠিবলৈ ভয় কৰিছিল। ঠিক আছে, তোমালোকে এনেদৰে লিখি ল'বা। তাৰপিছত 4 নম্বৰটো চাবা কি দিছে। 4 নম্বৰটো কি দিছে, তলত দিয়া শুদ্ধ বাক্যবোৰৰ কাষৰ বাকচত শুদ্ধ চিন দিয়া। ক নম্বৰটো কি দিছে, এই সংসাৰত পিতৃ মাতৃয়ে হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ, শুদ্ধ চিন দিবা, এইটো হ'ব শুদ্ধ বাক্য। তো আমাৰ এই সংসাৰত পিতৃ মাতৃয়ে আমাৰ শ্ৰেষ্ঠ বন্ধু, সেইটো হয়। তো খ নম্বৰ দিছে পিতৃ মাতৃয়ে সন্তানক স্বাৰ্থৰ বাবেহে মৰম চেনেহ কৰে, এইটো বাক্য অশুদ্ধ হ'ব। এইটো বাক্য অশুদ্ধ হ'ব। ঠিক আছে, পিতৃ মাতৃয়ে তেওঁলোকৰ স্বাৰ্থ ত্যাগহে কৰে, স্বাৰ্থৰ বাবে আমাৰ মৰম চেনেহ নকৰে, স্বাৰ্থ ত্যাগ কৰে। ঠিক আছে, গ নম্বৰটো চাবা সন্তানৰ দুখ উন্নতি আৰু যশস্য হোৱাটো সকলো পিতৃ মাতৃয়ে কামনা কৰে, এইটো শুদ্ধ বাক্য, শুদ্ধ বুলি দিবা। ঠিক আছে, এইটো শুদ্ধ বাক্য হয়। সন্তানৰ সুখ উন্নতি আৰু যশস্য হোৱাটো সকলো পিতৃ মাতৃয়ে কামনা কৰে। ঘ নম্বৰটো যাবা শুই থকা কেঁচুৱাটো থপিয়াই নি ঈগলটোৱে পৰ্বতৰ টিঙত তুলিছিলগৈ, এইটো শুদ্ধ। মানে ঈগলটোৱে কেঁচুৱাটোলৈ পৰ্বতৰ টিঙত তুলিছিলগৈ। ঠিক আছে, তাৰপিছত ইয়াতে আমাৰ 4 নম্বৰটোৰ উত্তৰখিনি হৈ গ'ল। তো 5 নম্বৰটো চাবা দলত আলোচনা কৰি কোৱা আৰু লিখা। 5 নম্বৰৰ ক নম্বৰটো চাবা আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে, এই কথাখিনি পিতৃ মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ। পিতৃ মাতৃৰ কি কামৰ মাজেৰে আমি এই কথাষাৰ বুজি পাওঁ। তোমালোকে চাবা উত্তৰটো, ক নম্বৰৰ উত্তৰটো চাবা। ক নম্বৰ উত্তৰটো কি দিছে, আমি দুষ্টালি কৰিলেও বা আমনি কৰিলেও পিতৃ মাতৃয়ে আমাক মৰম কৰে। আমি বেয়া হ'লেও তেওঁলোকৰ মনত আমি সদায় ভাল আৰু সুন্দৰ। তেওঁলোকে নিজৰ সকলো স্বাৰ্থ ত্যাগ কৰি আমাক ডাঙৰ দীঘল কৰে। এই কথাবোৰৰ পৰাই আমি বুজি পাওঁ যে পিতৃ মাতৃয়ে আমালৈ কেতিয়াও মৰম এৰিব নোৱাৰে। ঠিক আছে, এইখিনি তোমালোকে লিখি ল'বা। তাৰপিছত খ নম্বৰটো চাবা। খ নম্বৰটো কি কৈছে, ডেকা খাহিয়াল যুঁজাৰু চিপাহীসকলে পৰ্বতটোৰ পৰা কেঁচুৱাটো আনিবলৈ সাহস নকৰিলে, কিন্তু মাকজনীয়ে একো ভয় নকৰি কেঁচুৱাটো আনিছিল কিয়। খ নম্বৰৰ এনচাৰটো চাবা। খ নম্বৰৰ এনচাৰটো চাবা, মাকৰ মনত নিজৰ সন্তানৰ প্ৰতি অসীম মৰম থাকে। পৰ্বতখন বৰ ওখ দুৰ্গম আৰু কাঁইটেৰে ভৰা আছিল বাবে আন মানুহে ভয় কৰিছিল, কিন্তু মাতৃয়ে নিজৰ কেঁচুৱাটোক বচাবলৈ জীৱনলৈকো ভয় নকৰি অসীম সাহসেৰে পৰ্বতত উঠিছিল, কাৰণ মাতৃৰ মৰম সকলো ভয় নেওচি মাতৃৰ মৰমে সকলো ভয় নেওচিব পাৰে।
ঠিক আছে এইটো আমি আৰু বেলেগ ধৰণে লিখিব পাৰোঁ ইয়াৰ এনচাৰটো চাবা আমি ইয়াতে চাবা আন চিপাহী বা মানুহবোৰে নিজৰ প্ৰাণলৈ ভয় কৰিছিল কাৰণ পৰ্বতটো বৰ ওখ আৰু কাঁইটীয়া হাবিৰে ভৰা আছিল কিন্তু মাকৰ মনত সন্তানৰ প্ৰতি থকা অসীম মৰমৰ আগত সেই ভয় একোৱেই নাছিল সন্তানৰ জীৱন বচাবলৈ মাকে নিজৰ শৰীৰৰ কথাও চিন্তা নকৰি অসীম সাহসেৰে কেঁচুৱাটো আনিছিল ইয়াতে দুটা এনচাৰ দিছোঁ মই তোমালোকক ইয়াতে যোনটো উত্তৰ তোমালোকৰ ভাল লাগে বা বুজি পোৱা সেইটো তোমালোকে লিখি লোৱা ঠিক আছে সেইটো তোমালোকে লিখি ল'বা তাৰপিছত ইয়াতে আমাৰ 5 নম্বৰৰ প্ৰশ্নৰ উত্তৰখিনি হৈ গ'ল ঠিক আছে তাৰপিছত আমাৰ এইফালে নেক্সট পেজত 6 নম্বৰটো যাবা 6 নম্বৰটো কি দিছে ইয়াতে আৰু এটা বক্সত আমাৰ কথাই অলপমান দিছে সেইখিনি তোমালোকে কৰি ল'বা তাৰপিছত 6 নম্বৰটো চাবা তলত দিয়া বাক্য অংশ কেইটাৰে একোটাকৈ বাক্য সাজা আমাক ইয়াতে কেইটামান বাক্য অংশ দিছে আৰু সেই বাক্য অংশ কেইটাৰে আমাক বাক্য সাজিব দিছে তো ইয়াতে আমাক কি দিছে উভতি চা উভতি ধৰ উভতি নাচ ডাঙৰ দীঘল কৰ দুখ বেজাৰ হুৱা দোৱা লাগ ইয়াতে আমাক উভতি চা উভতি ধৰ উভতি নাচ ইয়াতে অৰ্থকেইটাও দি দিছে ওপৰৰ বাকচটোত তোমালোকে পঢ়ি ল'বা ঠিক আছে ইয়াতে আমাৰ 6 নম্বৰৰ এতিয়া বাক্য সাজা সেইখিনি চাই লোৱা ঠিক আছে প্ৰথমতে দিছে কি উভতি চাটো আমাৰ কি হ'ব বিপদৰ সময়ত মানুহে ইজনে সিজনক উভতি চাব লাগে ঠিক আছে তাৰপিছত চাবা উভতি ধৰটো চাবা সৰুৱে ডাঙৰৰ কথা কেতিয়া উভতি ধৰিব নালাগে উভতি ধৰা মানে ওলোটাই প্ৰশ্ন কৰা আৰু উভতি চা মানে পুতৌ বা সহায় কৰাটো হয় উভতি চা আৰু উভতি ধৰ মানে সৰুৱে ডাঙৰক মানে উভতি ধৰ মানে প্ৰশ্ন কৰা এইটো হৈছে সৰুৱে ডাঙৰৰ কথাত কেতিয়াও উভতি ধৰিব নালাগে প্ৰশ্ন কৰিব নালাগে তাৰপিছত চাবা উভতি নাচ মানে অতপালি কৰ মানে উভুত মানে তোমালোকৰ উভুত গোৰে নাচ অতপালি কৰা এইটো চাবা তোমালোকে ল'ৰাটোৱে পঢ়া শুনা নকৰি আজিকালি ঘৰত উভতি নাচিছে মানে সৰুতে পঢ়া শুনা কৰা নাই উভতি নাচ ল'ৰা এজনে পঢ়া শুনা কৰা নাই তাৰপিছত সি ঘৰত নাচিছে মানে উভতি নাচিছে মানে ঘৰতে বহি আছে ঠিক আছে অতপালি কৰি আছে এইটোৰ উভতি নাচটো তোমালোকে এইটো লিখি ল'বা ল'ৰাটোৱে পঢ়া শুনা নকৰি আজিকালি ঘৰত উভতি নাচিছে ঠিক আছে তাৰপিছত তোমালোকৰ চাবা ডাঙৰ দীঘল কৰ পিতৃ মাতৃয়ে আমাক অশেষ কষ্টৰে পোহপাল দি ডাঙৰ দীঘল কৰে ঠিক আছে এইটো ডাঙৰ দীঘল কৰাটো বুজি পাইছাই ঠিকে হয় নহয় তো নেক্সট চাবা দুখ বেজাৰ সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈ পিতৃ মাতৃয়ে সকলো দুখ বেজাৰ হয়নে নহয় ঠিক আছে এইটো তোমালোকে লিখি ল'বা আৰু নেক্সট কি দিছে হুৱা দোৱা লাগ কেঁচুৱাটো ইগলে লৈ যোৱা দেখি মানুহবোৰৰ মাজত হুৱা দোৱা লাগিল এইকেইটা তোমালোকে লিখি লোৱা ঠিক আছে তাৰপিছত তোমালোকৰ চাবা 7 নম্বৰত কি দিছে 7 নম্বৰৰ কটো আমাক তলত দিয়া বাক্যকেইটালৈ মন কৰা ইগলটো উৰি গুচি গ'ল পৰ্বতটোৰ বৰ ওখ আছিল তো এইকেইটা আমাৰ বাক্যকেইটা পঢ়িব দিছে বাক্যকেইটা কি দিছে ওপৰৰ বাক্যকেইটাত আঁচ টনা ইগল শব্দটোৱে এবিধ চৰাইৰ নাম বুজাইছে পৰ্বত শব্দটোৱে পৃথিৱীত থকা ওখ শিলাময় ঠাইৰ নাম বুজাইছে আৰু শৰীৰ শব্দটোৱে প্ৰাণীৰ দেহ বুজাইছে ইয়াতে জানো আহা এইটো বাক্য তোমালোকে চাবা ইম্পৰ্টেণ্ট হয় এইটোৱে মানুহ পশু পক্ষী গছ বন বস্তু ঠাই গুণ আদিৰ নাম বুজোৱা শব্দবোৰে বিশেষ্য পদ মানে এইটো আমাৰ পদ যে আছে বিশেষ্য পদ বিশেষণ পদ তোমালোকে পাইছা চাগে আৰু সেইটোৱে আৰু এই পদবোৰৰ ওপৰত মই এটা ভিডিঅ' বনাম তোমালোকে চাই থাকিবা পদবোৰৰ বিশেষ্য পদ কি হয় বিশেষণ পদ কি হয় সৰ্বনাম পদ কি হয় এইবোৰৰ বিষয়ে ভিডিঅ' বনাম চাই থাকিবা তোমালোকে ঠিক আছে এইটো তোমাৰ বিশেষ্য পদৰ সংজ্ঞা হয় মানুহ পশু পক্ষী গছ বন বস্তু ঠাই গুণ আদিৰ নাম বুজোৱা শব্দবোৰে বিশেষ্য পদ ইয়াতে তোমালোকৰ 6 নম্বৰত এটা দিছে পঢ়া ৰাধিকা এজনী মৰমীয়াল ছোৱালী তাই 4ৰ্থ শ্ৰেণীত পঢ়ে তাইৰ
এজনী মেকুৰী আছে। ৰাধিকাৰ খুৰাকে মেকুৰীজনী দিশমুখৰ পৰা আনিছিল। তাই মেকুৰীজনীৰ নাম ৰাখিছে মিচি। প্ৰতিদিনে ৰাধিকাই মিচিৰ সৈতে বকুল গছৰ তলত খেলে। ইয়াতে তোমালোকৰ এই পেৰেগ্ৰাফটোত চাবা ৰাধিকা আৰু ছোৱালীখিনিক বহুত শব্দত তলত আস্তনা আছে। সেইবোৰ হ'ল বিশেষ্য পদ বা বিশেষ্য পদ কাক বোলে? নাম বুজোৱা পদক বিশেষ্য বোলে। এই শব্দবোৰে কিছুমান বস্তুৰ নাম বুজাইছে, সেইকাৰণে ইহঁতক বিশেষ্য পদ বুলি কোৱা হয়। ঠিক আছে, ইয়াতে তলত আমাক গ নম্বৰ দিছে ৰাধিকা মানুহৰ নাম, শ্ৰেণী সমষ্টিৰ নাম, খুৰা সম্বন্ধৰ নাম, মিচি এজনী মেকুৰীৰ নাম। এইকেইটা তোমালোকে চাই ল'বা শব্দকেইটা পঢ়ি। ঠিক আছে, এই শব্দকেইটা পঢ়ি চাই ল'বা কোনটো কি বুজাইছে। তাৰপিছত আমাক 7 নম্বৰৰ ঘৰত আমাক নিজেই লিখিব দিছে। ঠিক আছে, আমাক ইয়াতে ঘ নম্বৰৰ এটা আমাক পেৰেগ্ৰাফ দিছে। পেৰেগ্ৰাফটো আমি পঢ়িম। ঠিক আছে, পেৰেগ্ৰাফটো আমি পঢ়ি আমি ইয়াৰে বিশেষ্য পদবোৰ আমি বাছি উলিয়াব লাগিব। তলত দিয়া দফাটো পঢ়ি তাত থকা বিশেষ্য পদকেইটাৰ তলত আঁচ টনা আৰু কি কাৰণে বিশেষ্য পদ লিখা। ইয়াতে আমাক কি দিছে যে গুৱাহাটী এখন ডাঙৰ চহৰ। ইয়াতে আমাৰ গুৱাহাটী আৰু চহৰ এই দুটা বিশেষ্য পদ। তাৰপিছত আৰু দিছে এই চহৰৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ এটা বিশেষ্য পদ। তাৰপিছত গুৱাহাটীৰ আমবাৰীত দীঘলী পুখুৰী আছে। গুৱাহাটীৰ আমবাৰীত দীঘলী পুখুৰী আছে। ইয়াতে হ'ব দীঘলী পুখুৰী। ঠিক আছে, তাৰপাছত আমবাৰী এইটো এটা বিশেষ্য পদ। এই পুখুৰী প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই খন্দুৱাইছিল। ৰজাটো এটা বিশেষ্য পদ। তাৰপিছত ভগদত্ত এটা বিশেষ্য পদ। ঠিক আছে, খন্দুৱাইছিল। তাৰপিছত ভগদত্তৰ এটা প্ৰকাণ্ড হাতী আছিল। হাতীটো এটা বিশেষ্য পদ। ঠিক আছে, তাৰপিছত হাতীটোৰ নাম আছিল সুপ্ৰতীক। সুপ্ৰতীক এটা বিশেষ্য পদ, নাম বুজাইছে। ঠিক আছে, তাৰপিছত ভগদত্তই সুপ্ৰতীকৰ পিঠিত উঠি মহাভাৰতৰ যুদ্ধত ভাগ লৈছিল। ইয়াতে হ'ব মহাভাৰত হ'ব বিশেষ্য পদ। তাৰপিছত আৰু যুদ্ধ এইটো এটা বিশেষ্য পদ হ'ব। ঠিক আছে, তো ইয়াতে এইকেইটা শব্দৰ আমাক কি কি মানে বুজাইছে আস্তনা আৰু কি কাৰণে বিশেষ্য পদ সেইটো আমাক লিখিব দিছে। তোমালোকে চাবা। ইয়াতে প্ৰথমতে লিখিছোঁ যে গুৱাহাটী এখন ঠাইৰ নাম আৰু চহৰ হৈছে ঠাইৰ এটা শ্ৰেণীৰ নাম। তাৰপিছত কি দিছে প্ৰাগজ্যোতিষপুৰ এখন পুৰণি ঠাইৰ নাম। তাৰপিছত কি দিছে আমাৰ আমবাৰী এখন ঠাইৰ নাম গুৱাহাটীত আছে, য'ত দীঘলী পুখুৰী আছে। তোমালোকে হয়তো দীঘলী পুখুৰীত যাই পাইছে সকলোৱে। ঠিক আছে, তাৰপিছত আছে ৰজা এজন ব্যক্তিৰ পদবী বা শ্ৰেণীৰ নাম। তাৰপিছত আছে ভগদত্ত এজন মানুহৰ নাম। তাৰপিছত কি আছে হাতী প্ৰাণীৰ এটা শ্ৰেণীৰ নাম হাতী। তাৰপিছত আছে সুপ্ৰতীক এটা হাতীৰ নাম। মহাভাৰত এখন পুৰণি গ্ৰন্থ বা মহাকাব্যৰ নাম। আৰু যুদ্ধ এটা ঘটনা বা কাৰ্যৰ নাম। ঠিক আছে, তোমালোকে তাৰপিছত এইখিনি তোমালোকৰ লিখা হ'ল। তাৰপিছত তলত চাবা 8 নম্বৰ। তলত দিয়া ছবিকেইখন অলপ ভালদৰে চোৱা। ছবিকেইখন চাই তোমাৰ মনত কি ভাৱ হৈছে লিখা। এইটো চাবা তোমালোকে। 8 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু তথাপিও লিখি দিছোঁ। চাবা, ছবিকেইখন চাই মোৰ মনলৈ এই ভাৱ আহিছে যে আমি সমাজত সদায় মিলিজুলি একতাৰে থাকিব লাগে। এজনে আনজনক বিপদত সহায় কৰিব লাগে। একেলগে সমাজৰ কাম কৰিব লাগে আৰু নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব লাগে। একতাই হৈছে সমাজৰ মূল শক্তি। ঠিক আছে, তোমালোকৰ এই 8 নম্বৰত চাবা। ইয়াতে ছবিকেইখনত সেইখিনি দিছে যে সমাজত আমি সকলোৱে একেলগে কাম কৰিব লাগে। দুখ সুখত সকলোৱে একেলগে মিলিজুলি থাকিব লাগে। ঠিক আছে, তোমালোকে এই 8 নম্বৰটো লিখি লোৱা। ঠিক আছে, তাৰপিছত নেক্সট পেজত আমাক দিছে 9 নম্বৰ। 9 নম্বৰটো চাবা। ইয়াতে 9 নম্বৰটোত এটা দফা দিছে, এটা ষ্টৰি দিছে। সেই কাহিনীটো তোমালোকে ভালদৰে পঢ়িবা। পঢ়ি তলত কেইটামান আমাক প্ৰশ্ন দিছে। ক নম্বৰৰ কাহিনীটো দিছে, ক নম্বৰত প্ৰশ্নবোৰ দিছে। প্ৰশ্নবোৰৰ উত্তৰ আমাক কৰিব দিছে। তো প্ৰথম প্ৰশ্ন কি দিছে? পৰিয়ালৰ সদস্যসকলে আচাৰ ব্যৱহাৰ কেনেধৰণৰ হ'ব লাগে বুলি তুমি ভাবা? তো ইয়াতে প্ৰথম প্ৰশ্নটোৰ উত্তৰ কি হ'ব? পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ মৰমীয়াল হ'ব লাগে। এজনে আনজনৰ প্ৰতি মৰম চেনেহ আৰু আদৰ যত্ন কৰিব লাগে।
ঠিক আছে, এইখিনিয়ে লিখিব হৈ যাব। তাৰপিছত নেক্সট কুৱেশ্যনত কি দিছে আমাক, সৌৰভহঁতৰ ঘৰৰ পৰিৱেশটো পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন, কথা বতৰা আৰু আচাৰ ব্যৱহাৰত এজনে আনজনৰ প্ৰতি কৰা মৰম চেনেহ আদৰ যত্ন প্ৰকাশ পাইছে। সৌৰভহঁতৰ ঘৰখনৰ এই পৰিৱেশটো তোমাৰ গাঁও বা অঞ্চলটোৰ বাবেও দৰকাৰী বুলি তুমি ভাবানে? এইটো আমি লিখিব লাগিব। হয়, মই ভাবোঁ যে সৌৰভহঁতৰ ঘৰখনৰ দৰে পৰিপাটি আৰু মিলাপ্ৰীতিৰ পৰিৱেশ এটা আমাৰ গাঁও বা অঞ্চলটোৰ বাবেও বৰ দৰকাৰী। ঠিক আছে, তাৰপিছত তৃতীয় কুৱেশ্যনটো কি দিছে, এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত? ইয়াৰে উত্তৰটো চাবা, সমাজ এখনৰ একেবাৰে সৰু গোটটোৱে হ'ল পৰিয়াল। সমাজ এখন ভাল হ'বলৈ হ'লে প্ৰথমে পৰিয়াল এটা ভাল হ'ব লাগিব। পৰিয়ালতে ব্যক্তিয়ে সমাজৰ নীতি নিয়ম শিকে। সেয়েহে পৰিয়ালৰ ভূমিকা এখন সুস্থ সমাজ গঢ়াত আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰে আৰু আমি বেলেগকৈও লিখিব পাৰোঁ। ইয়াৰে এনচাৰটো চাবা, যিটো আমি মানে নাইবা লিখিব পাৰোঁ। ঠিক আছে, এইটো চাবা, সমাজ এখন সুস্থ হ'বলৈ প্ৰথমে পৰিয়াল একোটা ভাল হ'ব লাগিব। পৰিয়ালৰ পৰাই এজন ব্যক্তিয়ে সমাজৰ নীতি নিয়ম আৰু মূল্যবোধ শিকে। সেয়েহে ভাল পৰিয়ালৰ সমষ্টিয়েহে এখন সবল সমাজ গঠন কৰিব পাৰে। ইয়াৰে তোমালোকৰ দুটা এনচাৰ দিছোঁ, যিটো এনচাৰ তোমালোকৰ ভাল লাগে বা বুজি পোৱা সেইটো তোমালোকে লিখি ল'বা। ঠিক আছে, তো ইয়াতে আমাৰ ইয়াৰে কুৱেশ্যন এনচাৰখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰখিনি ইয়াতে প্ৰকল্প এটা দিছে, সেইটো তোমালোকে কৰিবা। ইয়াতে আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰখিনি সমাপ্ত হ'ল। ঠিক আছে, আৰু এইখিনিতে আমি আজিৰ ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে তোমালোকে লাইক কৰা আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা, কমেণ্ট কৰিবা কি বিষয়ৰ ওপৰত ভিডিঅ' বনাব লাগে আৰু কি তোমালোকে বুজি পোৱা নাই বিষয়টোৰ কমেণ্ট কৰি দিবা। ঠিক আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিবা ভিডিঅ'বোৰ। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ।